Hey guys, কি খবৰ সকলোৰে আশা কৰিছো সকলো নিশ্চয় ভালে আছে ময়ো বৰ্তমান ভালে আছো পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ৰাতিপুৱা এফালে ধুন্তিয়ে বজাৰ কৰি আনিছে এয়া আনিছে লাই শাক আৰু আনিছে মৰিচা এয়া মৰিচা আৰু কি আনিছে ৰব মই দেখুৱাই আছো লাহে লাহেকে উলিয়াই আপোনালোকক এয়া আনিছে বন্ধাকবি আৰু এয়া জলকীয়া এয়া আৰু কি আছে ৰব মই দেখুৱাই গৈছো এইফালে আছে সৰু বন্ধাকবি এটা একেবাৰে সৰু বন্ধাকবিটো আৰু এয়া হৈছে মাংস আৰু মাংসটো মই এক্সট্ৰাকে ৰাখি লৈছো কাৰণ পাচলি লগত নথওঁ আৰু এইফালে বিলাহী মাংস মানে গাহৰি মাংস অনা হৈছে আৰু আমাৰ ঘৰত প্ৰায় গাহৰি মাংসই খোৱা হয় আজি ভাবিছো মই নিজে নবনাও কাৰণ মই নিজে বনোৱা খাই একেবাৰে টেষ্ট নোপোৱা হৈ গৈছো আৰু ধুন্তিয়ে নিজেও কৈছে যে ময়ে বনাম আজি ধুন্তিয়ে বনালে খাই ভালো লাগে বেলেগ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰে আৰু এইফালে ৰাজমা তিয়াই থৈছো ৰাজমা বেলেগকে বনাম আৰু মাংস লগতে দিম বুলি নাভাবিব আপোনালোকে আৰু এইফালে মাংস লাই পাতৰ লগত বনাম বুলি কৈছে ধুন্তিয়ে এইফালে আৰম্ভ কৰিয়ে দিলে এয়া বিলাহী আৰু মাংসখিনি প্ৰথমতে এনেকৈ ভাজি লৈছে পিয়াজ দিয়া নাই ইয়াতে পিয়াজ দিয়া নাই মানে পিয়াজ আনিবলৈ পাহৰিলে বুলি নহয় ঘৰত আছে বুলি ভাবিলে সেইকাৰণে পিয়াজ নানিলে আৰু প্ৰায় থাকেইতো সেইকাৰণে এতিয়া এনেকৈ বনাবলগীয়া হৈছে এইফালে নিমখ দি দিছে আৰু জুখমতে হালধি আৰু নিমখ আৰু হালধি দি অলপ দেৰি আকৌ ভাজি আছে আৰু কি হ'বলৈ গৈ আছে নাজানো কেতিয়াবা একদম বেলেগ ধৰণে খাবলৈ মন যায় নহয় জানো আৰু ধুন্তি মানে এক্সপাৰ্ট হয় বেলেগ ধৰণে বনোৱাত বহুত মানে বেলেগ ধৰণৰ অদ্ভুত টাইপৰ বনাই দিয়ে কেতিয়াবা মানে কিন্তু খাবলৈ ভাল লাগে তেনেকৈ সেয়া আজিও দেখিছে এইফালে জলকীয়া এসোপামান এনেকৈ ফালি দি দিছে আৰু এইফালে ঢাকন দি দিছে সিজিবৰ কাৰণে আৰু এয়া লাই দি দিছে লাই কেনেকৈ দিছে দেখিছেনে মানে দুডোখৰহে কৰিছে ইয়াত মানে আৰু মানে সৰুকে কাটি লোৱা নাই ডাঙৰকৈ দি দিছে আৰু এনেকৈ ভাল লাগে মাংসৰ লগত আগতেও খাইছো আৰু এইফালে বন্ধাকবিও সৰু যিটো বন্ধাকবি দেখিছিলে সেই বন্ধাকবিটো চাৰিফাল কৰি দি দিছে ইয়াতে ইমানখিনি দি দিছে যে লাই আৰু বন্ধাকবি এইখিনি ইমান কেৰাহীখন দেখোন ভৰ্তি হৈ গৈছে এইখিনি কমি যাব চব কমি যাব এইখিনি অলপমান থাকিবগৈ সেইটো হয় বাৰু পাঁঠা কেনেও কমি যায় যি বনোৱা যি নবনোৱা কিন্তু টেষ্টি হ'বনে নহয় সেইটো কোৱা তুমি খাই চোৱা এবাৰ খাই পিনে আকৌ এনেকৈ বনাব লাগে বুলি ক'বা সঁচাকৈ চাবা আকৌ খাই তাৰপিছত ক'বা ঠিক আছে বাৰু শুনিছে নহয় কি কৈছে বিৰাটেই টেষ্টি বনাইছে তাৰমানে এবাৰ খালে বোলে আকৌ এবাৰ খাবলৈ মন যাব ঠিক আছে চাওঁচোন বাৰু আজি খাই কেনেকুৱানো লাগে আৰু আপোনালোককো দেখুৱাইছোঁ ধুন্তিয়ে বনোৱা টেষ্টি খানা দেখাততো টেষ্টি হ'ব যেনেই লাগিছে কাৰণ লাই লগত গাহৰিটো এনেও ভালেই লাগে তাতে আকৌ বন্ধাকবিও এটা দি দিছে চাৰিফাল কৰি বিৰাটেই ডাঙৰকৈ দিছে আৰু কিন্তু মানে এইটো মই বুজি পোৱা নাই মাংসতকৈ মানে চব্জিয়ে বেছি হ'ব যেন লাগিছে নাই শেষ হৈ যাব ন চব্জিখিনি চব্জিখিনি কমি যাব গাহৰি মাংসৰ লগত লাই পাত খাবলৈ আপোনালোকে কেনেকুৱা পায় জনাব মই কিন্তু খাবলৈ বিৰাটেই ভাল পাওঁ লাই আৰু গাহৰি মাংসৰ যিখিনি তেল আছে সেই তেলখিনি যেতিয়া লাই পাতত লাগি যায় আৰু লাই পাতখিনি খাবলৈ বেছিহে সোৱাদ হয় মাংসতকৈ আৰু এয়া দেখিছে একদম ধুনীয়াকৈ বনাই আছে ধুন্তিয়ে এইফালে এয়া লাহে লাহে কমি আহিছে শাকখিনি লাই শাকখিনি আৰু বন্ধাকবিখিনিও পমিবলৈ ধৰিছে এইফালে আৰু কিমান দেৰি লাগিব আৰু হ'বই আৰু বেছি টাইম নালাগে মাংসখিনি যিহেতু আগৰ পৰাই ভাজি থকা হৈছিলে লাই পাতখিনিয়ে পিছত দিয়া হৈছে আৰু লাই পাত পাৰিলেতো আধা কেঁচাকৈ খোৱাটো বেছিয়ে ভাল এইফালে একদম ধুনীয়া হৈছে আৰু একদম ধুনীয়া গোন্ধ আহিছে খোৱাৰহে কথা আৰু এয়াই আছিলে আজিৰ ৰেচিপিটো একেবাৰে চিম্পল ৰেচিপি